কবিতাৰ শিৰোনাম অৱহেলিত আইৰ স্বাৰ্থ খাবলৈ আমাক নামাতিবা। কিমান দায়িত্বৰে দায়বদ্ধ আছিল সেই সতীয়া আই। নিজে মাতৃত্বৰ পৰা বঞ্চিত হৈ বুকুত সুমুৱাই লৈছিল মাউৰা সন্তান। সেই সন্তানৰ উজ্জ্বল ভৱিষ্যত পৰিকল্পনাত স্কুল পঠাবলৈ আগদিনাই জোতাবোৰ পলিচ কৰি মোজাবোৰ সুমুৱাই ৰাখিছিল জোতাৰ মুখত। পৰিপুষ্টি বিকাশৰ বাবে ৰুটিন অনুযায়ী ৰান্ধিছিল পুষ্টিকৰ খাদ্য। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ অন্তত আলফুল পৰশ দিছিল গৰম ৰহুন তেলৰ। তোমালোকৰ আতিশয্যাৰ বাবেইতো পুখুৰীৰ পানীৰ দৰে নিজক আবদ্ধ কৰিছিল ঘৰৰ ভিতৰত। কেনেকৈ পাহৰি গলা তোমালোকক লৈ দেখা সপোনবোৰ প্ৰাণৱন্ত কৰিবলৈকে খন্তেক জিৰাবলৈ সময় নোপোৱা মমতাময়ী হৃদয়ৰ সেই উদাৰতা। তোমালোক স্বাৱলম্বী হৈ অৰ্থনৈতিকভাৱে সবল হৈ আত্মনিৰ্ভৰশীল হোৱাৰ স্বাৰ্থত ৰখি আছিল পঢ়া টেবুলৰ কাষত অতন্দ্ৰ প্ৰহৰী হৈ। মমতাময় হৃদয়খনে চাগে মাথো বিচাৰিছিল তোমালোকৰ সুকৃতি। সেই সুকৃতিৰ সুকৰ্মত উজ্বলি উঠিব দেশৰ ভৱিষ্যত প্ৰজন্ম। বিনিময়ত জিলিকি থাকিব সতীয়া আইৰ গৌৰৱময় পৰিচয়। পুৱাৰ বেলিটিৰ দৰেই হেঙুলি আভাৰ ৰং ৰূপেৰে মোহনীয়া কৰি আটক ধুনীয়াকৈ সজাই দিলে তোমালোকৰ জীৱন। তোমালোকৰ মংগলৰ বাবে জ্বলোৱা সেই প্ৰাৰ্থনাৰে মুখৰিত চাকি গছৰ বিনিময়ত পাৰিলানে জ্বলাব সতীয়া আইৰ মনৰ চাকি গছ? তোমালোকৰ সুখনিদ্ৰাৰ সময়ত সুতুৰা পৰা ছালৰ ক্ষীণকায় দেহটোৰ ওঁঠজোৰে হয়তো এটুপি পানীৰ বাবে হাহাকাৰ কৰি কৰি গুচি গ'ল অজান দেশলৈ। জহি খহি নৰকংকাল হৈ পৰি ৰ'ল শোৱনি কোঠাত। সেই অসহনীয় মৃত্যুৰ খবৰত এতিয়া চৌদিশে সৰি পৰিছে দয়াহীনতাৰ এক শোকাৰ্ত হুমুনিয়া। মনত ৰাখিবা, ৰসঘৰা পৃথিৱীৰ তোমালোকো খন্তেকীয়া আলহী। শেষত কওঁ, অৱহেলিত আইৰ মৰ্মান্তিক মৃত্যুৰ শ্ৰাদ্ধ খাবলৈ আমাক নামাতিবা। 10 দিনৰ দিনা পুৰোহিত মাতিছোঁ। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে নৈত গৈ পিণ্ড আগবঢ়াম সমজুৱাকৈ। যদিহে আপোনালোকৰ ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এটি জীৱন্ত কাহিনীৰ অনুভৱেৰে মই বুলমণি বৰিয়ে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।